ইয়া কি ব্যৱস্থা কৰি আছে আপুনি কি লগাইছে ওটো বস্তু লগাইছো এইটো চা ও আচ্ছা চুৰৰ কাৰণে নিব হে চুৰৰ কাৰণে বুগা নকবা আকৌ দেই তুমি নকওঁ হেৰি টপটপকে যাওঁতে এডাল হেৰি কৰি যাব নাই মহৰিয়াই থৈ যাব তেতিয়া খাটাংকৈ উঠিব খাটাংকৈ উঠিব আমি গম পাই যাম থেংক ইউ এইখন দেখিছে এইখন জাল এখন আছে এইখনচোন একো ধৰিবই পৰা নাই পটককৈ এইটো সূতা এইখন পটককৈ ধৰিবই নোৱাৰে মানুহে কোনো পধ্যে ধৰিব পৰা নাই কেমেৰাটো আৰু ধৰিব পৰা নাই ৰাতি আৰু ধৰিব নাই এইখন একো নাই এইখন মুঠতে জালখন তুলি থৈ আছে এইখন মকৰা জাল মানে লাগিলে খুব খং উঠিব মানে নাইচ বেলেগ এলাম সেইটো বাজিলে কি গম পাওঁ সেইটো বাজিলে গম পাবা এইফাল দি আহিছে সেই তাত এখন লাগি আছে এনেকুৱাই নি সেই তেনেকুৱা ধৰিবই পৰা নাই এইখিনি যে কিবা আছে এইখন এখন মকৰা জাল এইবোৰ দেখিছে ইমান পাতল পাতল সূতা দি থৈছে কেমেৰাটো আৰু চকুও ধৰিব পৰা নাই বাৰু ডিঙে চিঙে লাগি থাকিব মানে এইবোৰ সেই এই মকৰা জাল কেতিয়াবা যে মুখত লাগি যায় যে নেদেখি যে বৰ মকৰা জাল বুলিয়ে ভাবিব ৰাতি ল'ৰাকেইটাই খুব ভাল পায় মোৰ লগত ধেমালি কৰি ময়ো তাহাঁতৰ লগত বহুত ধেমালি কৰি ভাল পাওঁ বিশেষকৈ এই দিনটোত মানে বিৰাট ভাল লাগে উৰুকাৰ দিনা আগতে ময়ো সিহঁতৰ লগত খুব ধেমালি কৰিছিলোঁগৈ গৈ পেলানি মানুহৰ ঘৰত গৈ পেলানি কি কৰেগৈ সিহঁতি কাৰোবাৰ ঘৰ মানে বাৰান্দাত কি কৰিলে হেৰিটো লগাই দিলে লকটো লগাই দিলে লগাই লৈ পেলানি ছাইডৰ ঘৰ মানে চাইকেল এখন থৈ দিছিলে দেই টিলিঙাটো খুব বচাই পেলানি পলাই পিছফালে মানে মানুহ এঘৰ আছে হেৰি ডাঙৰ এনেকুৱা কাঠৰ চকী এখন আছিলে চকীখন কি কৰিলে বুঢ়াজন মানে সদায় সেইকেইটা বহি থাকে আৰু সিহঁতি ল'ৰাকেইটাই কি কৰিলে চকীখন আনি পানি হেৰিয়াত আলিবাটত থৈ দিছে ৰাস্তাত সজায় এতিয়া আমি সেইকাৰণে তাহাঁতক দিগদাৰ কৰিবলৈ আমি এইবোৰ লগাইছোঁ ন তাহাঁতৰ লগত ধেমালি কৰিম মানে মই এইটো আমাৰ হাঁহৰ গঁৰাল হাঁহৰ গঁৰালটো পূৰা চিল কৰি থোৱা আছিলে তাৰপিছত চোৰ আহিছে একদম এনেকৈ আহিছে দেই এনেকৈ আছিলে এইখন খুলিছে খুলি পিনি একদম এনেকৈ চাইছে দেই এইখিতে আকৌ মই টিং এখন পাতল টিং এখন মই থৈ দিছিলোঁ নহয় ভঙা টিং এখন থৈ দিছিলোঁ টিংখন এনেকৈ কেক কৰিছে সিটো চাইডৰ মই টৰ্চটো মাৰি দিছোঁ চোৰৰ মুখতে ঠিক চোৰটো লুকাইছে ক'ত আকৌ উপাইছোঁ দেখিলোৱে এইজোপানো মানুহ লুকাব পাৰে নে পিছত হাঁহ নিবগৈ নোৱাৰিলে দেই হাঁহ চব ভিতৰত এনেই গঁৰাল মাৰি থাকে কিবা হাঁহ আছে সেয়া এই মতা হাঁহ আছে কেইবাটাও আছে এইকেইটা মাৰ সম্পত্তি মই হেৰি নকৰোঁ কিন্তু হ'লেও ভাল লাগে চোৰৰ বাবে সেই টিলিঙা লগাই আমি তাৰপিছত গ'লোঁ নামঘৰত উৰুকা ভোজ খাবলৈ আমাৰ কলপাত নাই শেষত যেনিবা আমাৰো কলপাত আহিলে আৰু এয়া আমাৰ ভাত দিছে আছেনে এইকেইটা কি এইখন এখন নেট এইখন জিলিকিছে অকণমান এইখন নেট আহি আমি আকৌ ফেঞ্চিঙত বটল কেইটামান চোৰৰ বাবে টিলিঙা হিচাপে আঁৰি থ'লোঁ এইখিনিতে আঁৰি থওঁ নি আমি উৰুকা ৰাতি আমি এনেকৈ ষ্টিকত ব্ৰইলাৰ পুৰি খালোঁ চোৰৰ কাৰণে ৱেইট কৰি পুৰা মাংস খাই আছোঁ চোৰ অহাই নাই এতিয়ালৈকে বৰষুণে আহিছে বৰষুণ আহি গ'ল চোৰ নাহে আশা কম কি ঠাণ্ডা মেজিলৈ ওলাইছোঁ আমি বুট চুট লৈ গামোচা চামোচা লৈ ব'লক আমি মেজি জ্বলাই থৈ আহোঁগৈ আমাৰ লগত ব'লক আৰু বিহু শুভেচ্ছা জনাইছোঁ ভোগালী বিহু শুভেচ্ছা জনালোঁ দেই সকলোকে
এয়া চোৰে কাৰোবাৰ জপনা আনি ইয়াত থলেহি হাই কৈ দিয়া হাই এয়া বিহুৰ দিনা পুৱা নামঘৰৰ মেজি জ্বলাইছে আমি সকলোৱে গৈ নামঘৰতে মেজি সেৱা কৰোঁগৈ এয়া সকলোবোৰ আহিছে পুৱাই পুৱাই এয়া মেজিৰ প্ৰসাদ বুট নাৰিকল বইল কৰা বুট আৰু লগতে বুট জালুক গোটা মাটিমাহ আৰু চাউল ভাজি এয়া মাহ কৰাই বনোৱা হয় ঘূৰি আহিলোঁ সদায় মানুহত চাহ খাওঁ সদায় চাহ আজিও খামগে গৈ খাওঁগে এতিয়া আজি ময়ো আহিছোঁ দেই এনেকৈ এইবাৰ মই ভিডিঅ' নাই এয়া আমি মেজিৰ পৰা উভতি আহি আছোঁ বুট নাৰিকল লৈ আহিছোঁ মানে অৰ্চি এনায়েকৰ ঘৰত সোমাইছোঁ অৰ্চি এনায়েকৰ ঘৰত সদায় আজি দিনটোতে সোমোৱা হয় মেজি ঘূৰি আহোঁতে সদায় চাহ ইয়াতে খাই যাওঁ আগতে অৰ্চি মই সোমাওঁ একদম প্ৰথম ধন্দা সোমাইছিলে তাৰপিছত এতিয়া অৰ্চি মই সোমাওঁ তাৰপৰা এতিয়া আমি অৰ্চি এনি গোটেইকেইটা বৌ মই আমি গোটেইকেইটা ধন্দাও আছে আমাৰ চাহ খোৱাটো থাকিয়ে গ'ল হেৰি কৰিলে ভিডিঅ' কৰিবলৈ বাটতে কুকুৰে ফুটিলে দেই এতিয়াহে চচাটো লাগিছে যাওঁতে জ'চত গ'লোঁ অৰ্চি এনায়েকৰ ঘৰত সোমাই পিনি চাহ খালোঁ এনিও এনায়েকৰ ঘৰত সোমাই পিনি আমি চাহ খালোঁ তাৰপিছতে আমি পিঠা খালোঁ ভাপত দিয়া পিঠা বুলি কয় দিয়া পিঠা ইডলি কেক খালোঁ মই খালোঁ তাৰপিছত মিঠৈ আৰু কি কি দিছিলে মিঠৈ পকা মিঠৈ দিছিলে ঘিলা পিঠা আৰু হেৰি তিল পিঠা বস্তু দুটামান আনি থৈছিলোঁ ষ্টিকত দি খাবলৈ এতিয়া কালি আমাৰ ইহঁতি নাহিলেই অকলে অকলে এই দুপিচমান বনাই খালোঁ চুৰ ধৰা কাৰ্য হৈছে আমি চুৰ ধৰিমকৈ থাকিলোঁ সেই সময় নাহিলে পিছত আহিলে মানে একো কৰিব পৰিলে ভাগিলে নে নাই ভগা মোবাইল চোবাইল পেলাই একদম ভিডিঅ' বনাইছে চোৰ সেই সময় নাহিলে দেৰিকৈ আহিলত কি হ'ল এতিয়া কেতিয়া আহিলে কেতিয়া গ'ল গম নাপালোঁ কিন্তু যিকেইটা টিলিঙা লগাই থৈছিলোঁ সেইকেইটা টিলিঙাত সিহঁতি ফচিলেহি বাৰু জালখনত লাগিলেহি সেইকেইটা বেলকেইটা পৰি আছিলে এইবাৰ আমি যাম বিহু খাবলৈ এনিহঁতৰ ঘৰলৈ তাৰপিছত আমি ঘৰলৈ আহি এইটো পুৰিলোঁ কি দেখিছেনে গোটা লোকেল চিকেন যিটো আমি গোটাকৈ পুৰি আছোঁ আৰু গোটাকৈ খাম খালে ভিডিঅ' কৰিবলৈও দিয়া নাই হৈ যাব তাৰপিছত আমি যাম ভাইটিৰ বাৰ্থডে খাবলৈ হেপী বাৰ্থডে টু ইউ সেয়া আমাৰ ধুন মামা যি আজিৰ ৰান্ধনি পূৰা কামত ব্যস্ত এইফালে জুই ফুৱাই সকলো বহি আছে মামায়ে কৈছে মই হেনো ভিডিঅ' বনালে বেলেগ জেগাত আপলোড হৈ যায় তোমাকো তুলি লৈ এইয়া মামীয়ে মাছ ভাজি আছে মামাও লাগি আছে কালি খুৰা ককা বাচ্ছা পাৰ্টি এইবাৰ আহিলে দেহা মামা জ্বলা ভাজি বনাবলৈ চবকে জ্বলা খুৱাই বৰ ভাল পায় তেওঁ এইফালে আমি দুটা মীৰাবাই আকৌ মুখখনেই নেদেখায় এয়া ভাইটিয়ে শ্বেয়াৰ কৰিছে আৰু খাবলৈ বহিছে সকলো
আইতা খুৰা ককা বৰ্তা মামা চবেই খাই লৈছে এইবোৰ কি শুনিছোঁ তুমি বোলে কিতাপ মেলা নাই সেইফালে আকৌ গোটেইখিনিয়ে লেপৰ তলত সোমাই পেলাই মেল মাৰিছে পুতি যি মন ভাইটি লেপৰ তলত আমাৰ এওঁ এইবাৰ আমি কেইটা খাবলৈ বহিছোঁ লগতে মীৰাবা এইফালে খুৰী আইতা আৰু মামীও বহিছে ভাত খাই উঠি অলপ জুই ফুৱালোঁ উঠিছে 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 এই মুখৰ আগৰকেইটা আৰু ভাল লাগিছে চব চপাই লৈছে গম পাই গৈছে কিমান খাব সকলোৰে খাই হোৱাৰ পিছত এয়া আমি ঘৰৰ অভিমুখে আহি আছোঁ আমাৰ ব্লগসমূহ এনেদৰে চাই থাকিব ধন্যবাদ